9 বাজিছে আৰু গুড মৰ্নিং এফালে পেকিং চলি আছে ঘৰৰ অৱস্থা নাই আৰু একদম গা ভাল নহয় চ' ভ্লগিং কৰিব যে পাহৰিয়ে গ'লোঁ এইমাত্ৰ মোৰ মনত কৰি একেবাৰে অসুস্থ আৰু অসুস্থ গায়ে স্বাগতম জনাইছোঁ মানস মানে কাপ ষ্টুডিঅ' একাডেমি পেজত যিসকলে চাইছে তেওঁলোকলৈ আৰু মোৰ মানস মুডুইজ ব্লগৰ ফেমিলিলৈ কথা ক'ব পৰা নাই একেবাৰে কাৰণ আমি এফালে গৈ আছোঁ ক'লৈ গৈ আছোঁ গম পাব চাইডৰ ভিডিঅ'খন স্কিপ নকৰাকৈ এইটো ধৰি লওক আমি আউট অফ গুৱাহাটী গৈ মানে আউট অফ আছাম গৈ আছোঁ আৰু কাৰটো শুনিছে বাকীখিনি কৈ যাম খালি মানে মই কথাটো কওঁতেও একদম ভাগৰত কৈছোঁ আৰু ভাল নালাগে এফালে ওলাই গ'লে গাটো এনেকৈ ভাল হ'লে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত সেৱা কৰিব যাতে আমাৰ গাটো ভাল হয় আমি সেৱা জনাইছোঁ এটা বিশেষ কামত গৈ আছোঁ আউট অফ আছাম গতিকে ভগৱানে কৃপা কৰিলে আৰু ভাল হ'ব গতিকে ব'লক আপোনালোকক আমাৰ লগতে লৈ যাওঁ আৰু কি কৰোঁ একদম দেখাই দিয়ে গোটেই জাৰ্ণিটো ধুনীয়াকৈ দেখাম ব'লক ভেজাল একদম আজি কিবা উবেৰ অলাৰ ষ্ট্ৰাইক আছে নেকি মাৰি আছোঁ নাহে ইখন কেঞ্চেল সিখন কেঞ্চেল আৰু 700-800 গণেশগুৰিৰ পৰা কামাখ্যা ষ্টেচনলৈ কি যে খেলি মেলি এতিয়া ফাইনেলি এখন আহি আছোঁ বুলি কৈছে আৰু চাওঁ আহিলে পাব লাগে মেলাটোত আছে কাপোৰ একদম ভৰ্তি হয় এইটোত চব খাদ্য সামগ্ৰী ৰাস্তাত উলিয়াই খাব পৰাকৈ এইটো মেকআপৰ হেয়াৰৰ বস্তু যিখিনি মই বিয়া মেকআপত লৈ যাওঁ গোটেইখিনি মই যিখিনি প্ৰয়োজন গোটেইখিনি লৈছোঁ ব্লেংকেট আৰু পিল্ল' কোনো নিনিয়ে ব্লেংকেট আৰু পিল্ল' অকল আমিয়ে নিছোঁ চাগে কোনো নিনিয়ে একদম নিজৰ কাপোৰখন হ'লে শুবলৈ কমফৰ্ট হয় আৰু তাৰ লগতে নেচেচাৰী আৰু আমি মোৰ মৰমৰ পিল্ল'টো লৈছোঁ আৰু তাৰ মৰমৰ পিল্ল'টো লৈছে গাৰু দুটা লৈছোঁ আৰু ব্লেংকেটখন লৈছোঁ কাৰণ এইটো বিৰাট কমফৰ্টেবল হয় আমাৰ কাৰণে নহ'লে বেলেগত টোপনি নাহে সেইটো কাৰণে উবেৰ আজি বহুত জ্বলালে কেনেবাকৈ একদম থেংক গড আৰু অ'টোখন পালোঁ আৰু গোটেইখিনি বস্তু তুলি আহি আছোঁ বৰ্তমান কামাখ্যা ষ্টেচন ইয়াতো বহুত জেম আৰু ফাইনেলি আহি পাই গ'লোঁ ভাল বচালে নহ'লেতো আহিবই নাপালোঁ ফাইনেলি কামাখ্যা ষ্টেচন পাই গ'লোঁ কামাখ্যা জাংচন 33-34 চিট পাই গ'লোঁ ফাইনেলি উবেৰৰ কাৰণে আজি মৰিলোঁ হয় এনেকুৱা দৌৰা দৌৰি পাগলৰ নিচিনা বিচাৰিছোঁ অ'টো বেছি দাম ভৰিয়ে আহিছোঁ আৰু ক'লে যে সেইটোৱে মানে বহুত ইমান বিপদত হৈছে কিয় ৰিটাৰ্ণ মানে যিটো পইচা দিছোঁ ৰিটাৰ্ণ দিব কিবা দিছোঁ নালাগে দিয়ক আপুনি এইটো ৰাখক 11টাত এৰিব ট্ৰেইন শুব হৈয়ে গ'ল শ্লিপিং দি দিয়ক দুটা লাল চাহ ডিঙি বেয়া হৈ আছে জালুকবাৰী পাৰ হ'লোঁ নেকি অ'কে ট্ৰেইনত পিঠা আমাক কি দিব অলপ ভাল চাই দিয়ক মোক নিজে চইচ কৰা এনেই আমি দূৰ যাম অনলি 6 ঘণ্টা মানে আছে পিলো ল'লোঁ 15 তাৰিখৰ পৰাই কণ্টিনিউছলি বিয়া মেকআপ কৰি আছিলোঁ আজি যিহেতু 1 তাৰিখে আমি যাত্ৰা কৰিছোঁ টোপনি মানে একদম এনেকুৱা গাটো ভাগৰ তাৰ মাজতে পিঠা উলিয়াই ট্ৰেইনত একেলগে অহা দাদাকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু পূৰা টোপনি সঞ্জীৱটো টোপনি গ'ল মই অলপ উঠি দিলোঁ সি অলপ বহি টাইম পাছ কৰিছে এবাৰ শুইছোঁ বহিছোঁ একদম ভাগৰ লাগি গৈছে য়েছ ফাইনেলি নিউ জলপাইগুৰি পাই গ'লোঁ আৰু আমি ইয়াৰ পৰা নামি লাহেকৈ যাম আৰু বৰ্তমান শিলিগুৰি 200 रुपया ले लिया है न्यू जलपाईगुड़ी में कितना কিয় আমি আছোঁ শিলিগুৰি বিধান ৰোডত আৰু বিধান মাৰ্কেটৰ কাষত আৰু বহুকেইখন হোটেল বিচাৰি ফাইনেলি হোটেল গৌতমত আমি থাকিম আৰু 24 hours 219 নম্বৰ ৰুমটো হেৰি কি কেইটা ফাইনেলি দুইটা একদম গা পা ধুই ৰেডি হ'লোঁ আৰু পানী গৰম কৰি বটলত ভৰাই লৈছোঁ তাৰপিছত বহুত লেট হৈছে ডিনাৰ কৰিব যাওঁ নহ'লে হোটেল বন্ধ হ'ব যিখনত আছোঁ সেইখনত নাখাওঁ বাহিৰত খাই ভাল লাগে ব'লক যাওঁ ভাল খানা ক'ত পায় বিচাৰি ঘূৰি ফুৰিছোঁ যিহেতু বহুত টাফ বিচাৰা মানে কিমান দিন মানে আহিয়ে পোৱা নাছিলোঁ ঘৰৰ পৰা বাহিৰত সদায় 3 দিনমানৰ কাৰণে 3 দিনত ইমান লং টাইমৰ বাবে ফাৰ্ষ্ট টাইম গতিকে খোৱাটোৱে চবতকৈ টেনশ্যন আজি এতিয়া এওঁলোকৰ কথা শুনি আছোঁ হোটেলৰ কথা খুব পুৰণা হোটেল দাদা ভাই য়েছ চ' আহি পালি থালি যদি খাই ভাল লাগে ভাল লাগিব ন কেনেকুৱা লাগিল not so good ৰিয়েলি নট ছ' গুড আৰু এতিয়া
যাওঁ ব'লক সোনকালে শুওঁগৈ, কাইলৈ ৰাতিপুৱা ক্লাছ আছে মোৰ। ব'লক। একচুৱেলি ব্লগৰ জৰিয়তে মই কোৱাই নাই মই ক'লৈ আহিছোঁ বা কিয় ক'লৈ আহিছোঁ গম পাইছে, শিলিগুৰিত আছোঁ বৰ্তমান। আৰু কিয় আহিছোঁ কাইলৈ মই ক'ম, গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া ৰুমত গৈ আমি শুওঁগৈ, ৰাতিপুৱা মই যামো আৰু ক'মো ক'ত আহিছোঁ কিয় আহিছোঁ। গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱা এতিয়া 9:30 বাজিছে। মই টিফিন এটা ৰেডি কৰিছোঁ। মই এইখিনিকে খালোঁ, ব্ৰেড বাটাৰ খালোঁ। এই টিফিনত লাডু আনিছিলোঁ, এইকেইটা তিলৰ লাডু ভাঙি আছে, মই ভালেই পাওঁ যে কোনো খাম আৰু। বিশেষকৈ আজি বৃহস্পতিবাৰ আৰু যাৰ কাৰণে মই খাব নোৱাৰোঁ, নাখাওঁ। সেইকাৰণে ভাবিছোঁ এনেকৈ ব্ৰেড বাটাৰ এনেকৈ দিনটো খাই থাকিম। তাৰপিছতে এনেকুৱা ফ্ৰুটছ অলপ লৈ যাওঁ, আৰু এইফালে আপেল আছে, আপেল এফালেও লৈ যাওঁ। এটা খাব নোৱাৰিম এইটো। আৰু সঁচাকৈ এইটো ইমান টেষ্টি মধুৰিআমটো, মাই গড। নেক্সট ডে ৰাতিপুৱা উঠিলোঁ, একদম ফ্ৰেছ মৰ্ণিং। খালি সেইখন মেট্ৰেছখন ইমান বেছি কোমল, আৰু দুখন জইন কৰা যে আমি মানে কি আৰু এনেকৈ বহল হৈ যায় ৰাতি, সেইটো কাৰণে এখন ডিষ্টাৰ্বেঞ্চ এটা পাইছোঁ। বা যি নহওক, মৰ্ণিং আজি নতুন দিন, ৰেডি হৈছোঁ। মোৰ ফেভৰেট চাৰ্ট আৰু পেণ্টটো দেখিছে, মোৰ এইটো ফেভৰেট চাৰ্ট আৰু পেণ্ট হয়, আৰু এইটো বিৰাট ভাল লাগে মোৰ পিন্ধি, বিৰাট কমফৰ্টেবল। তাকে পিন্ধিলোঁ আৰু অলপমান টাচ আপ ল'লোঁ। এতিয়া যাব ওলাইছোঁ মোৰ গন্তব্যস্থানলৈ, আৰু য'ত আচলতে কি হয়, আমি যিমানেই নাজানো কিয় আমি নিজকে আপগ্ৰেড কৰিবলৈ হ'লে আৰু নতুন নতুন যিবোৰ বস্তু আহি থাকে সেইবোৰ শিকিব লাগে। গতিকে সেই কথা আগত ভাবি, নহ'লে যদি মই যদি এনেকৈয়ে ৰৈ যাওঁ বা এইখিনি ঠাইতে ৰৈ যাওঁ, বৰ্তমান পাৰোঁ অসমত মই কাম কৰি আছোঁ, ধুনীয়াকৈ চলি আছে মোৰ ডে টু ডে লাইফ, আৰু কাম পাই আছোঁ ভগৱানৰ কৃপাত বা আপোনালোকৰ মৰমত, সেইটো বেলেগ কথা। কিন্তু মই যদি এনেকেতে এৰি দিওঁ মোৰ সাধনাটো, তেনেহ'লে কি হ'ব, আৰু 5 বছৰৰ পিছত মই আউটডেটেড হৈ যাম, একৰ্ডিং টু মি। গতিকে নিজকে অলপ আপগ্ৰেড কৰিবলৈ আহিছোঁ মই আজি ৱেষ্ট বেংগল, অৰ্থাৎ শিলিগুৰিত বৰ্তমান আজি উপস্থিত আছোঁ। যোৱাকালি আহিছোঁ গম পাইছে, আৰু ইয়াত মই এডভান্স হেয়াৰ শিকিব আহিছোঁ, হেয়াৰ ষ্টাইল শিকিব আহিছোঁ, যিটো আজিকালি নিতান্তই প্ৰয়োজন হৈ গৈছে। মেকআপ বহুতেই পাৰে, বহুজনে মেকআপ কৰিব পাৰে, কিন্তু হেয়াৰ ষ্টাইলত বহুজনে মাৰ খাই যায়, যিটো মই প্ৰথমতে ময়ো ফেচ কৰিছিলোঁ। এতিয়া যিখিনি নাজানো সেইখিনি শিকি নিজকে আপগ্ৰেড কৰিবলৈ আহিছোঁ, তাকে ৰেডি হৈছোঁ। মেমগৰাকী মই দেখাম বাৰু আপোনালোকৰ মাজত, তেওঁক মানে অনাম, তাৰপিছতে তেওঁক আনিম। আৰু এতিয়া বৰ্তমান ৰেডি হৈছোঁ, আৰু যিহেতু আজি বৃহস্পতিবাৰ, সদায় মই জানেই বৃহস্পতিবাৰে মই কি নাখাওঁ, ভেজ কি নন ভেজ নাখাওঁ, যাৰ কাৰণে মই ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেড আৰু বাটাৰ দি, আৰু কফি খালোঁ, ব্লেক কফি নহয় কাৰণ তাত চেনি দিছোঁ যিহেতু। এনেকৈ এতিয়া টিফিনটো মই দেখাই দিছোঁ, টিফিনত কি লৈছোঁ। তেনেকৈ আজি দিনটো পাৰ কৰিব লাগিব। মধুৰিআম 1 টুকুৰ, আপেল এফাল, ব্ৰেড 3খন লৈছোঁ, আৰু নাৰিকল লাডু ঘৰৰ পৰা 2টা লৈছোঁ। এই আজি দিনটোৰ কাৰণে মোৰ খানা। আৰু আজি 11টাৰ পৰা ক্লাছ আছে মোৰ, একদম কি বুলি কয় 5:30 মানলৈকে হ'ব। গতিকে সঞ্জীৱে মোক কৈছে যে, কি কৈছিলে কোৱাচোন, নিজে শিকি আছে, আকৌ শিকিব আহিছে, অবভিয়াছলি শিকিব লাগিব, শিকাৰ কোনো শেষ নাই, শিকাৰ কোনো বয়স নাই। গতিকে বলক, আপোনালোকক মাজে মাজে দেখাই থাকিম গোটেই জাৰ্ণিটো। মই ইয়াত মিনিমাম 10 days মান আছোঁ, 8 to 10 days মই আছোঁ। গতিকে শিলিগুৰিত এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ। গতিকে হোপ ফৰ দ্য বেষ্ট, আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ মাজলৈ নতুন নতুন কিবা বস্তু আনি থাকিব পাৰোঁ। ফাইনেলি যাওঁ, লগ পাম। ফাৰ্ষ্ট ডে এক্সাইটমেণ্ট বহুত আছে, আহি পাই গ'লোঁ হোটেল ডলি ইন, আৰু তাৰ লগে লগে আজি দেখাম কি বস্তু হেয়াৰত এডভান্স হেয়াৰ ষ্টাইলত ইউজ হয়, এইবোৰ গোটেইবোৰ বস্তু আছে। আৰু ময়ো ঢেৰ বস্তু কিনিব লগা বৰ্তমান আছে, মেম আহি গ'ল। 8:30 বাজিল, এতিয়া ডিনাৰ কৰিব যাওঁ। 8:30 বাজিল, ডিনাৰ কৰিব যাওঁ। মাতটো একদম হেৰি হৈ আছে, চৰ্দি লাগি। চাওঁ আজি ক'ত পাওঁ। সঞ্জীৱে একচুৱেলি দিনত বহুত চাৰ্জ কৰিলে, তাৰপিছত আহি ৰাতি আমি সেই দিনত খালে, ৰাতি আমি খাবলৈ আহিছোঁ। কালিতকৈ বেটাৰ আৰু বিৰাট ভাল লাগিছে, একদম ৰিজনেবল প্ৰাইচত, আৰু বিৰাট ভাল লাগিলে। নেক্সট দিনা একদম আমাৰ পুৰা ভিডিঅ' চলি আছে। এতিয়া বৰ্তমান হোটেলৰ পৰা ওলাইছোঁ, বেংগল চাফাৰী চাব যাওঁ, শিলিগুৰিত থকা, শুনিছোঁ খুব ধুনীয়া, আৰু একদম অকণমান এক্সট্ৰা অৰ্ডিনাৰী হয়। কিয় এক্সট্ৰা অৰ্ডিনাৰী হয় ক'ম বাৰু, আৰু অকলে যাম, আৰু একদম চিনি নাপাওঁ জেগাখিনি, যিহেতু নতুন ঠাই। চ' একো নাই, সুধি যাম আৰু উলিয়ামগৈ। আৰু যিহেতু গৈছোৱে, চ' ভাবিছোঁ অকণমান মেমৰি হিচাপে ব্লগো কৰি দিম, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম। চ' একদম চাই থাকিব, অকণ স্কিপ নকৰাকৈ। আজি যিহেতু ছানডে, চব বন্ধ হৈ আছে, পৰঠা খালোঁ, পাই গ'লোঁ এতিয়া বেংগল চাফাৰী। আৰু
যথেষ্ট দীঘলীয়া লাইন আৰু পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া। 1.5 ঘণ্টা ৱেইট কৰিব লাগিব, 3টা বজাতহে পাম। মানে মই যিটো টিকেট কাটিছোঁ কম্বো চাফাৰী 200 লৈছে, এতিয়া 3টা বজাত ৱেইট কৰিব লাগিব। বাকী এতিয়া 800 400 তেনেকুৱা গৈ আছে। চ' সেয়াই আৰু ৰখি থাকোঁ অলপ, এনেই ফটো চটো উঠোঁ, ৰিল পাৰিলে বনাওঁ। ফাইনেলি আমাৰ টাইম আহি গ'ল, একদম উঠিলোঁ। প্ৰথমতে উইণ্ড' ছিট পোৱা নাছিলোঁ, বেয়া লাগিছিল। পিছত যেনিবা কিবাকৈ মেনেজ কৰিলোঁ ভিডিঅ' কৰিবলৈ। আৰু এইফালে দেখিছোঁ উইণ্ড'চোন একদম ভাঙা আছে, নাজানো আৰু কিবাহে মানে এটেক কৰিছিল নেকি। আৰু হৰিণকেইটাক একদম ওচৰৰ পৰা চালোঁ, তাৰপিছত বাঘ দেখিলোঁ, একদম মুকলিকৈ থাকে, সেইটোৱে ইয়াৰ স্পেচিয়েলিটি বুলি ক'ব লাগিব। সেইফালে মই ক্লাছ কৰি আছোঁ, সঞ্জীৱে পূৰা ঘূৰিছে। আজি শিলিগুৰিত থকা চিটি চেণ্টাৰৰ পৰা চশমা দুযোৰ কিনিলে, মানে জোতাৰ এযোৰ মোৰ, আৰু হেয়াৰ এক্সেছৰিজ ঢেৰ কিনিব লগা হ'ল। কৈছে বহুত পইচা যাব, এতিয়া বহুত পইচা গ'ল। ইমানবোৰ আছিলে মানে অলৰেডি চলিয়ে আছিল ন, মেকআপ আৰু হেয়াৰ ষ্টাইল কৰিব কিন্তু পৰা নাই, গোটেইখিনি এইখিনিৰ কাৰণে আছিলে। সম্পূৰ্ণ বেলেগ কিন্তু কিয় লাগে। ইণ্টাৰনেশ্যনেল এডভান্স হেয়াৰ ষ্টাইল কৰিবলৈ হ'লে যথেষ্ট বস্তুৰ বহুত পইচা গ'ল, আকৌ মই কৈছোঁ। ক্লাছ মাজে মাজে চলি আছে, মাজে মাজে ক্লিপবোৰ ৰাখিছোঁ আপোনালোকৰ কাৰণে। আৰু প্ৰথমে ডলি হোটেল, ডলি ইনত হৈছিলে। নেক্সট এতিয়া অলপ স্পেচটো সৰু হোৱাৰ কাৰণে আমি ৰাজশ্ৰী পেলেচত গ'লোঁ, আৰু এটা ভাল লগা অভিজ্ঞতা। আৰু আজি লাষ্ট ডে আমি সাজি কাচি আহিছোঁ, আৰু বৰ্তমান হোটেল পালোঁহি, লাঞ্চ কৰি ল'লোঁ। মানে ক্লিপবোৰ যিমান পাৰোঁ কম কমকৈ কৰি ৰাখিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া আজি একচুৱেলি এক্সামৰ নিচিনা হৈছে, আৰু গোটেইবোৰে নিজে নিজে কৰি মেমৰ আগত শ্ব' কৰিছে, মেমে লাইভো কৰিছে। আৰু ইয়াত দেখা চাওকচোন, ইমান ধুনীয়া হেয়াৰ ষ্টাইল কৰিছে। এটা পাহৰিব নোৱাৰা আমি এটা সময় পাৰ কৰিলোঁ, বিৰাট ভাল লাগিলে, বিৰাট ভাল অভিজ্ঞতা। আৰু এয়া গোটেইসকলে মিলি আমি ফটো প'জ দিয়া লাগিলোঁ। এয়া কেক কাটিঙৰ সময়, আৰু আমি এতিয়া লাষ্ট ডে, আজি একচুৱেলি লাষ্ট নাইট শিলিগুৰিত ডিনাৰ কৰোঁ এতিয়া, তাৰপিছত পেকিং কৰিব আছে। আৰু আমি আহিছোঁ পাঁচফোৰণ নামৰ এখন ৰেষ্টুৰেণ্টত, বেংগলী ৰেষ্টুৰেণ্ট, ফেমাছ ফৰ থালি আৰু ৰাইচ কাইণ্ড অফ থিং। দেখাম কি কি থাকে। থুলমূলকৈ চেষ্টা কৰিলোঁ শিলিগুৰি জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, হেয়াৰ ক্লাছৰ জাৰ্ণিটো। আই হোপ সবাই ভালো পাবে, এণ্ড ট্ৰাইং টু স্পীক বেংগলী। আৰু ইয়াতে ভিডিঅ'টো সামৰোঁ। আজি বেলেগ এখন ৰেষ্টুৰেণ্ট খালোঁ, বিৰাট ভাল লাগিলে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।